হেল্ল' বন্ধুসকল, শ্বৰ্ট ষ্টৰী প্ৰেজেণ্ট মুলান একশ্যন আৰু ফেণ্টাষ্টিৰ সমাহাৰ ঘটা এই ছবিখনৰ কাহিনীটো হ'ল চীনৰ মহাযোদ্ধা মুলানৰ। চীনৰ এখন গাঁও য'ত মুলান তাইৰ মাৰ দেউতাক আৰু ভনীয়েকৰ সৈতে বসবাস কৰে। ছবিখনৰ আৰম্ভণিতে দেখিবলৈ পোৱা যায় এজনী সৰু ছোৱালী যিয়ে এটা কুকুৰা খেদি ফুৰে। কুকুৰাটো খেদি থাকোঁতে এবাৰ তাই ওপৰৰ পৰা পৰিব লয়, কিন্তু তাই সাহসেৰে তললৈ নামি আহে আৰু তাকে দেখি দেউতাক অতি আনন্দিত হয়। কিন্তু তাত ৰৈ থকা মানুহবোৰে কথাটো পচন্দ নকৰে। সকলোৱে ভাবে যে ছোৱালীয়ে ল'ৰাৰ নিচিনাই এইবোৰ কাম কৰিব নাপায়। এই বিষয়ে মুলানৰ মা দেউতাকৰ মাজতো আলোচনা হয়। সময় বাগৰি যায়, এটা সময়ত মুলানো ডাঙৰ হয়। মাকে মুলানক বিয়া দিবলৈ যো-জা কৰে, পিছে কিবা এটা কাৰণত বিয়াখন ভাগি যায়। সেই সময়তে ৰজাৰ মানুহ গাঁওখনলৈ আহে আৰু ঘোষণা কৰি কয় যে বড়ি খানৰ নেতৃত্বত অহা ৰৌৰক সেনাই দেশ আক্ৰমণ কৰিবলৈ আহি আছে। গতিকে ৰজাই আদেশ দিছে প্ৰতিখন ঘৰৰ পৰা এজনকৈ ল'ৰা চিপাহীত যোগ দিবলৈ। পিছে মুলানৰ কোনো ভাই নাছিল, আনফালে দেউতাকৰো ভৰি এখন ভগা আছিল। তথাপিও দেউতাকে আগবাঢ়ি যুদ্ধলৈ যাম বুলি চিপাহীবোৰক কথা দিয়ে। মুলানৰ দেউতাক এসময়ত চিপাহী আছিল, কিন্তু এবাৰ যুদ্ধত তেওঁৰ ভৰিটো ভাগি থাকিল আৰু তেতিয়াৰ পৰাই তেওঁ দপিয়াই দপিয়াই খোজ কাঢ়ে। দেউতাকৰ দুখ দেখি মুলানৰ বেয়া লাগে, গতিকে তাই এটা সিদ্ধান্ত মনে মনে লয়। পিছদিনা ৰাতিপুৱাই মুলানে দেউতাকৰ ঢাল, কবচ, তৰোৱাল আৰু ঘোঁৰাটো লৈ যুদ্ধক্ষেত্ৰলৈ ৰাওনা হয়। আনফালেদি বড়ি খানৰ লগত এজনী যাদুকৰী আহি যোগ দিয়ে। তাইৰ যাদুকৰী শক্তি থকাৰ কাৰণে তাইক মানুহে ডাইনী বুলি ভাবে আৰু সেইবাবে তাইক সমাজৰ পৰা বহিষ্কাৰ কৰি দিয়ে। আৰু সেই দুখতে খঙতে তাই মানুহৰ ওচৰত প্ৰতিশোধ ল'বলৈ বড়ি খানৰ দলত যোগ দিয়ে। সৈন্যৰ শিবিৰত আহি মুলানে নিজকে ল'ৰা হিচাপে পৰিচয় দিয়ে আৰু তাইৰ নাম হুৱা জুন বুলি সেনাপতিক জনায়। ইতিমধ্যে বহুতো ল'ৰাই আহি শিবিৰত উপস্থিত হয়হি। সকলোৰে প্ৰশিক্ষণ আৰম্ভ হয়। প্ৰথমতে নোৱাৰিলেও লাহে লাহে মুলান সকলো দিশতে পাৰ্গত হৈ উঠে। শিবিৰতে এজন ল'ৰাৰ লগত মুলানৰ ভাল বন্ধুত্ব গঢ় লৈ উঠে। তাত তাই সকলোৱে ল'ৰা বুলিয়ে চিনি পায়। লাহে লাহে যুদ্ধৰ দিন ওচৰ চাপি আহে। সকলোৱে শপত লয়। সেইদিনাই কিবা এটা ভাবি মুলান সেনাপতিজনৰ ওচৰ চাপে আৰু তেওঁক ক'ব বিচাৰে তাই যে ল'ৰা নহয়, আচলতে ছোৱালী। কিন্তু কম বুলি ভাবিও তাই এই কথাষাৰ শেষত ক'ব নোৱাৰে। ইয়াৰ পিছৰ দৃশ্যত দেখা পোৱা যায় যে বড়ি খানৰ বিশাল সেনাৰ লগত মুলানহঁতৰ যুদ্ধ হয়। যুদ্ধত বহুতো মানুহ মৰে। সেই যুদ্ধতে মুলানে সেই যাদুকৰীজনীক লগ পায়। তাই মুলানৰ পৰিচয় বিচাৰে, কিন্তু মুলানে তাই ল'ৰা হয় বুলি নিজৰ পৰিচয়টো দিয়ে। কিন্তু যাদুকৰীজনীয়ে গম পায় যে মুলান আচলতে ল'ৰা নহয়, ছোৱালীহে হয়, আৰু সেইকাৰণে তাইক কয় যে যদিহে তাই মিছা কথা কয় তেনেহ'লে তাইৰ শক্তিবোৰ কম হৈ পৰিব। তাই মুলানক নিজৰ লগত চামিল কৰিব বিচাৰে, কিন্তু মুলান মান্তি নহয়। যাদুকৰণীজনীয়ে কয় যদিহে মুলান ছোৱালী বুলি গম পায় তেনেহ'লে মানুহবিলাকে তাইক আদৰি নল'ব। যেনেকৈ যাদুকৰী শক্তি থকাৰ বাবে যাদুকৰীজনীকো ৰাইজে সমাজৰ পৰা বাহিৰ কৰি দিছিল, ঠিক তেনেকৈ মুলানকো বাহিৰ কৰি দিব। সেই মুহূৰ্তত মুলানে উপলব্ধি কৰে যে মিছাৰ আশ্ৰয় লৈ তাই যুদ্ধত কেতিয়াও জিকিব নোৱাৰে। গতিকে তাই নিজৰ আচল ৰূপটো লৈ সেনাপতিজনৰ ওচৰত উপস্থিত হয়গৈ। সেনাপতিজনে তাই ছোৱালী হয় বুলি গম পোৱাৰ লগে লগে তাইক সৈন্যদলৰ পৰা বাহিৰ কৰি দিয়ে। মুলান দুখী হয়, কিন্তু সেই মুহূৰ্তত যাদুকৰীজনী পুনৰ এবাৰ তাইৰ ওচৰলৈ আহে। তাই পুনৰ বড়ি খানৰ সেনাবাহিনীত যোগ দিবলৈ মুলানক অনুৰোধ কৰে। মুলানৰ নিজৰ দেউতাকলৈ মনত পৰে। তাই মনত সাহস গোটাই পুনৰ এবাৰ সেনাপতিজনৰ ওচৰলৈ গৈ কয়গৈ যে মিছা মাতিলেও ছোৱালী হ'লেও তাইৰ প্ৰথম কৰ্তব্য হৈছে দেশৰ ৰজাক নিৰাপত্তা দিয়াটো। তাইৰ কথাত প্ৰথমতে সেনাপতিজনে আপত্তি কয় যদিও বাকী লগৰীয়াসকলে তাইক সহযোগ কৰে আৰু শেষত মান্তি হৈ তাইক পুনৰ সেনাবাহিনীত চামিল কৰি লয়। এইবাৰ নতুন উদ্যমেৰে বন্ধুবোৰক লগত লৈ মুলান ৰাজধানীলৈ আগবাঢ়ে। ইতিমধ্যে বড়ি খানৰ সৈন্যই নগৰখনৰ চাৰিওফালৰ পৰা আগুৰি থাকে। তাৰ মাজতে লুকাই গৈ মুলান ৰজাৰ ওচৰ পায়গৈ, কিন্তু তাই দেখিবলৈ পায় যে ৰজাৰ সিংহাসনত যাদুকৰণীজনী বহি থাকে। মুলানক পুনৰ সৈন্যবাহিনীত দেখি তাই আচৰিত হয়। এইবাৰ মুলানে যাদুকৰীজনীক অনুৰোধ কৰে যাতে বেয়া কামবোৰ এৰি দি পুনৰ তাই মানুহৰ মাজলৈ উভতি আহে। মুলানক যেনেকৈ আদৰি ল'লে তাইকো আদৰি ল'ব। তাই মান্তি হয় আৰু মুলানক বন্দী বনাই থৈ দিয়া ৰজাৰ ওচৰলৈ লৈ যায়। তাতে বড়ি খান আৰু মুলানৰ মাজত যুদ্ধ হয় আৰু সেই যুদ্ধত যাদুকৰীজনী মৰি থাকে। আনপিনে এটা সময়ত মুলানেও ৰজাৰ সহযোগত বড়ি খানক মাৰিবলৈ সক্ষম হয়। মুলান ছোৱালী হৈ ল'ৰাৰ নিচিনাকৈ যুদ্ধ কৰা দেখি ৰজা বৰ আনন্দিত হয় আৰু তাইক ৰজাৰ ৰক্ষক হ'বলৈ আহ্বান দিয়ে। পিছে মুলানে কয় তাই দেউতাকৰ আগত মিছা কথা কৈ যুদ্ধ কৰিবলৈ আহিছে, গতিকে প্ৰথমে তাই দেউতাকৰ ওচৰত গৈ ক্ষমা খুজিব বিচাৰে আৰু মুলান ঘৰলৈ গুচি আহে। ঘৰলৈ গৈ মুলানে মা, দেউতাক, ভনীয়েকক লগ কৰে আৰু দেউতাকৰ ওচৰত তাইক ক্ষমা বিচাৰে আৰু দেউতাকেও তাইক ক্ষমা কৰি দিয়ে। সেই সময়ত ৰজা চিপাহী গাঁওখনলৈ আহে আৰু সমগ্ৰ গাঁওবাসীৰ সন্মুখত মুলানক এখন তৰোৱাল দি সন্মান জনায়। তাকে দেখি সকলোৱে আনন্দ প্ৰকাশ কৰে আৰু ইয়াৰ লগে লগে মহান যোদ্ধা মুলানৰ কাহিনীৰো অন্ত পৰে।